হাই গাইজ, মোনা নীতি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম। যিহেতু মই ঘৰতে আছোঁ, ভাবিলোঁ আপোনালোকৰ ওচৰত এটা ঘৰুৱা ভিডিঅ' দেখুৱাওঁ মই। আৰু এয়া আমাৰ মায়ে গছৰ পুলি ৰুই আছে, লাওৰ পুলি ৰুই আছে। আৰু মই মাৰ কাষতে হেল্প কৰি দিছোঁ মাক অকণমান। 3ডাল 4ডাল মান ৰুলে আৰু এতিয়া ৰুই আছে। আৰু মই এতিয়া অকণমান আপোনালোকক এটা বস্তু দেখাম। এনেকুৱা ধুনীয়া বস্তু যে, কি ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু সেই সেউজীয়া পৰিৱেশটো অকল গাঁৱতহে আছে। দেখিছেনে, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। ধানবিলাক কাটিবৰ সময় হোৱা নাই আৰু হ'ব কিছুদিন যোৱাৰ পিছত ধানবিলাক পকিব আৰু পকিলে কাটিব। এতিয়া কি ধুনীয়া লগা হৈছে, ধানবিলাক ওলাই আছে। আৰু হঠাতে আলহী আহি গ'ল, কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি গৈছে। দৌৰা-দৌৰি লাগিছে, আলহীকেইজনে ভাত খাব যিহেতু। হঠাৎ আলহী আহিলে আৰু দৌৰা-দৌৰি লাগিছে। এনেকৈ দৌৰা-দৌৰি লগাতে পুখুৰীটো আছিলে, পুখুৰীৰ পৰা মাছ উঠাই দিছে। আৰু এতিয়া মাহঁতে বাচি আছে আৰু মেকুৰীজনীয়ে চাই আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।